নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আহিছোঁ অন্য এটা ভিডিঅ'লৈ আজিৰ দিনটো মোৰ বাবে এটি বিশেষ দিন জীৱনত কেতিয়াও নিউজ চেনেলৰ ষ্টুডিঅ'ত বহা নাছিলোঁ কোনো টক শ্ব'ত অংশগ্ৰহণ কৰা নাছিলোঁ সেয়া আজি প্ৰথমটো দিন আহি পাই গ'লো আসাম টকছৰ দুৱাৰমুখত মোৰ লগত আছে বাবাটু বৰুৱা আৰু পাপৰি বৰা ওৰফে মণি বৌ ষ্টুডিঅ'ৰ ভিতৰত কিছু দৃশ্য বন্দী কৰিব চেষ্টা কৰিলোঁ কিমান ডাঙৰ ডাঙৰ কেমেৰা পিছফালে বিগ স্ক্ৰীন এনেকৈ ছেটআপ এটা সজোৱা থাকে তাতে আহি বহিব লাগে দাদাসকলে কেমেৰা ছেটআপবোৰ কৰি আছে গোটেই ফেচবোৰ মিলাই আছে সাউণ্ড কেমেৰা সব ঠিক ঠাক কৰি লৈছে দাদাসকলে খুব সুন্দৰ এটি পৰিৱেশ ভাল লাগিছে কিবা এটা ভাল লাগিছে জীৱনত কেতিয়াও ষ্টুডিঅ'ত নবহা আজিৰ দিনটো মোৰ বাবে কিছু সুকীয়া এয়া আমাৰ মাজত উপস্থিত হৈছে মণি বৌ আৰু হিমাশ্ৰী ভূঞাই আমাৰ টক শ্ব' লগ এজন দাদাই মোৰ মাইকটো ঠিক কৰি দি আছে নহ'লে মাইকটো আকৌ ঠিক নহ'লে বোলে চাউণ্ড নাহিব নাজানো আৰু এইবোৰ নতুন নতুন কথা শিকি আছোঁ আমার টক শো স্টার্ট হয়ে গেল কথা বতরা চলি থাকিল এইটো দুদিনমান পিছত রিলিজ দিব আসাম টকছে খুব ভাল লাগিছে সুন্দৰ এটা অভিজ্ঞতা জীৱনৰ নতুন এটি অভিজ্ঞতা বাপু কৰ্ণৰ বিলৰ বিষয়ে সুধিলে মণি বৌয়ে আৰু ক'ত ক'ত অভিনয় কৰি আছে ক'ত ক'ত যাব ইত্যাদিবোৰ কথা বতৰা পাতিলে আজিকালি বেহৰবাৰীত মণি বৌ নাহে তেখেতে অভিনয় নকৰে ইত্যাদি ইত্যাদি সকলোৱে ওলাই আহি এটা গেটৰ মুখতে সেলফি এটা ললো প্ৰিয় দৰ্শকসকল আজি আসলতে আমাৰ মাজত কোন আছে চিনি পাইছে ইয়া সকলোৰে মৰমৰ মণি বৌ কিন্তু আজি বেহাৰবাৰী আউটপোষ্টৰ কাৰণে আমাৰ মাজত উপস্থিত থকা নাই এটা ৰহস্য আছে এটা কৈ দিয়ক ৰহস্যটো কি আমাৰ ডিডি চিনে প্ৰডাকশ্যনৰ বেনাৰত মানে ইউটিউব চেনেল আৰু ফেচবুক পেজত আমি সোনকালে মুক্তি দিবলৈ গৈ আছো আমাৰ খুব ধুনীয়া এখন সুন্দৰ ৱেব সিৰিজ বাপু কৰ্ণৰ বিলৈ গতিকে আপোনালোক সকলোৱে চাব বুলি আমি আশাবাদী আৰু আমাৰ সিৰিজখন দেখিবলৈ পাব আপোনালোকে অহা 29 জানুৱাৰী আৰু 5 জানুৱাৰীত আমি আমাৰ ধুনীয়া এটা গানো মুকলি কৰি দিম গতিকে আপোনালোক সকলোৱে এতিয়াও যদি সাবস্ক্ৰাইব কৰা নাই সোনকালে কৰি লওক ডিডি চিনে প্ৰডাকশ্যন আৰু পেজটো ফলো কৰি ল'ব ইয়া আমাৰ মাজত আমাৰ ছাৰ উপস্থিত আছে আসলতে মনটো বাপু কৰ্ণৰ বিলৈ চাব দেই আমি সকলোৱে চাম বাইদেউলৈ আমি শুভেচ্ছা জনাইছো সকলোৱে চাব থ্যাংক ইউ এঘণ্টীয়া টক শ্ব' ফিনিছ কৰি এয়া বাবাটু বৰুৱা মই আৰু মণি বৌ আমি তিনিজনে এতিয়া গাড়ীত বহিলোঁ এতিয়া ঘৰৰ অভিমুখে যাত্ৰা আজিলৈ ইমানে ধন্যবাদ শুভৰাত্ৰি